আজি আপোনালোকলৈ আনিছোঁ টাইখামিয়াং সমাজৰ নৱজাতক শিশুৰ শুদ্ধিকৰণ অনুষ্ঠান। টাইখামিয়াং সমাজত এটি শিশুৰ শৰীৰৰ পৰা জন্মৰ পিছত নাড়ী বিচ্ছিন্ন হ'লেই শুদ্ধিকৰণ অনুষ্ঠান কৰা হয়। এই কাৰ্য কেৱল মহিলাসকলে সম্পন্ন কৰে। পাত্ৰত বাঁহ পাত, দুবৰি বন, সোণবৰুৱা পাত পানীত মিহলি কৰি তাত সোণৰূপ ধোৱা পানী মিহলাই ঘৰৰ সন্মুখত ৰখা হয় আৰু কোঠাৰ শিল আৰু নতুন মাটিও ৰাখে। মাকৰ সৈতে নৱজাতকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়। ভাত, লোকেল কণী আৰু মিঠাই আগলি কলাপাত এখিলাত বান্ধি এটা টোপোলা কৰা হয়। সেই টোপোলাটো নৱজাতকৰ মাকে এখন কাপোৰত বান্ধি ডিঙিত আঁৰি লয়। আই লক্ষী সাক্ষী কৰি অৰ্থাৎ চাউল হাতত লৈ পূব দিশে বহি 3 বাৰ সেৱা কৰে। সেৱা কৰাৰ পিছত কোঠাৰ শিল মাটিত স্পৰ্শ কৰা হয় আৰু পাত্ৰত ৰখা ঔষধি পানীত ভৰি গচকাই শিশুটিক শুচি অৱস্থালৈ অনা হয়। শুদ্ধিকৰণ অনুষ্ঠানত নৱজাতকৰ নাম লিখা পৰম্পৰা খামিয়াং সমাজত প্ৰচলিত হৈ আহিছে। নতুন বহী আৰু কলম যোগাৰ কৰি ৰখা হয়। এগৰাকী মহিলাই শিশুটিৰ হাতত ধৰি নাম লিখা অৰ্থাৎ নামকৰণ কাৰ্য সম্পন্ন কৰে। এই অনুষ্ঠানত উপস্থিত থকা মহিলাসকলেও ঔষধি পানীত ভৰি তিয়ায়। এতিয়া সকলোৱে ঘৰৰ ভিতৰৰ লাই খুঁটাত বহি সেৱা নমস্কাৰ কৰা পৰ্ব আৰম্ভ। টাংচম ফুলৰ শৰাই মম ধূপ জ্বলাই ভগৱানক শিশুটিৰ মংগল কামনা কৰি প্ৰাৰ্থনা কৰা হয়।
ইয়াৰ পিছত শিশুটিক হাতত বগা সূতাৰ জৰি বন্ধা হয়। জৰি বান্ধি মাকৰ ডিঙিত আঁৰি লোৱা টোপোলাটি খোলা হয়। টোপোলাত থকা কণী কুহুম কপালত সানি ভয় চক খাইছে যদি আয়ু মাতে। ইয়াক মাইখন কৰা বুলি কোৱা হয়। মাইখন কৰাৰ পিছত চাউল আৰু চোলাপ অৰ্থাৎ পুৰস্কাৰ লৈ মূৰত ধৰি শিশুটিক আশীৰ্বাদ দিয়া হয়। খামীয়া সমাজত প্ৰচলিত অন্নপ্ৰসন্নৰ যি পৰ্ব, এই পৰ্বত টোপোলাত থকা ভাত আৰু মিঠাই শিশুটিৰ মুখত চেলেকাই দিয়া হয়। এনেদৰে সামৰণি পৰে শিশুৰ শুদ্ধিকৰণ অনুষ্ঠান।